এর পৰা 25 বছৰ আগত 2001 চনত এখন উপেন্দ্ৰনাথ মহাবিদ্যালয়ৰ স্থাপন হৈছে। ইয়াৰে যিমানবোৰ লোকেল মানুহ আছে, ইয়াৰে ইন্টেলিজেন্স শিক্ষাবিদসকলে মিলি এখন মহাবিদ্যালয় স্থাপন কৰিছিল আৰু আমি এজ এ টিচাৰ এখন মহাবিদ্যালয়ত জইন কৰিছিলোঁ। আজি আহি ৰূপালী বৰ্ষত উপনীত হৈছেহি। আমি খুবেই আনন্দিত আৰু এইখন মহাবিদ্যালয়ে সমাজত আমাৰ ইয়াৰ পৰা যিমানবোৰ ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে তেওঁলোকে সমাজত এতিয়া প্ৰতিষ্ঠিত লাভ কৰিছে আৰু আমি গৌৰৱান্বিত যে এইখন মহাবিদ্যালয় আজি 25টা বছৰ গৰকি ইতিহাস এটা ৰচনা কৰিছে। কাজলগাঁও অঞ্চলত আগতে তেনেকুৱা উচ্চ শিক্ষাৰ কোনো অনুষ্ঠান নাছিলে। এইখন মহাবিদ্যালয়ে প্ৰথমতে ইয়াত সেই অনুষ্ঠানটোৰ খালি ঠাই পূৰণ কৰিছে আৰু আমাৰ মহাবিদ্যালয়ৰ যিমানবোৰ ষ্টুডেণ্ট তেওঁলোকে বৰ্তমান সমাজত প্ৰতিষ্ঠিত হয়, তাৰ কাৰণে আমি নথৈ আনন্দিত। আগতে প্ৰভিন্সিয়েলাইজেশ্যন হোৱাৰ পিছত আমাৰ নামটো সলনি হৈ গ'ল ইউ এন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডেৰী হিচাপে। তাৰ আগতে আমাৰ নামটো আছিলে ইউ এন ব্ৰহ্ম জুনিয়ৰ কলেজ। আমাৰ এই ইউ এন ব্ৰহ্ম জুনিয়ৰ কলেজটো গঠন কৰিছিল 2001ত। এই কাজলগাঁও বাসী অঞ্চলত এটা কলেজ হিচাপে দৰকাৰ অনুভৱ কৰিছিলে আৰু এই কলেজ গঠন কৰিবৰ কাৰণে আমাৰ বিভিন্ন আপচু আৰু তেতিয়া BLT আৰু লোকেল গাৰ্জিয়ানছ লগ লাগি পেলাই কমিটি গঠন কৰিছিলে। এই কমিটিৰ ডিচিশ্যন ল'লে যে এটা কলেজ লাগে আৰু এই কলেজৰ ডিচিশ্যনটো প্ৰথমতে আৰম্ভ হৈছিল আমাৰ ঢালিগাঁৱৰ যোনটো আমাৰ বড়ো সাহিত্য সভা আছে এতিয়া বৰ্তমান, সেই তাতে 3টা ৰুম লৈ পেলাই আমি 50-60 জন ছাত্ৰ লৈ আৰম্ভ কৰিছিলোঁ আৰু 2003-04ত আমি আমাৰ প্ৰেজেণ্ট লোকেশ্যন এতিয়া যোনটো বৰ্তমান লোকেশ্যন ইয়াতে আহি পাইছোঁ। ইউ এন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডেৰীত বৰ্তমান 800 ষ্টুডেণ্টৰ বেছি আছে আৰু আমাৰ ইউ এন ব্ৰহ্ম কলেজ ইয়াতে মোটামুটি 1000 ষ্টুডেণ্ট আছে। গতিকে এই নিয়াৰলি 2000 ষ্টুডেণ্ট এতিয়া ইয়াতে অংশগ্ৰহণ শিক্ষা গ্ৰহণ কৰি আছে আৰু এই অনুষ্ঠান থকাৰ কাৰণে এই বৃহৎ অঞ্চলত গাৰ্জিয়ানে খুবেই সকাহ পাইছে ওচৰত আৰু মই আশা কৰিম যে এই কলেজখন আৰু আগবাঢ়ি যাব আৰু আমাৰ এই অঞ্চলটোৰ পৰা ভাল মানুহ ওলাব পাৰিব। এইটো বহুত ভাল লাগিছে। আমি যেতিয়া জইন কৰিছিলোঁ আমি এটা অনুভৱ কৰিছিলোঁ যে এইটো প্ৰভিন্সিয়েলাইজ হ'ব নে নাই। এই প্ৰভিন্সিয়েলাইজেশ্যন সপোনটো 2021ত সম্পূৰ্ণ হ'ল আৰু এই কাৰণে আমি খুবেই আনন্দিত আৰু এই আনন্দিতত আমাৰ গোটেই আমি কাজলগাঁওবাসীক আৰু গাৰ্জিয়ানসকলক আমি মাতিছোঁ, ষ্টুডেণ্টক মাতিছোঁ যে আমাৰ এই যাত্ৰাটোত ভাগ ল'ব লাগে।